নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বিকি মেধি আৰু আপোনালোকে চাই আছে BNB ক্ৰিয়েটিভ। তো আজি এটা নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে মই বিকি মেধিয়ে স্বাগতম জনাইছোঁ। তো আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগত দেখুৱাম এটা চেলেঞ্জ। তো তাৰ কাৰণে আমি ফুচকা আনিছোঁ। তো ইয়াত মানে কি আৰু ফুচকা চেলেঞ্জ এটা দেখাম আপোনালোকৰ আগত। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই পিনে ভাল পাব। আৰু যিসকলে নতুনকৈ আহিছে তেখেতসকলে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব, কিয়নো মোৰ আহিব লগা নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত যাতে সকলোতকৈ আগত গৈ পায়। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, তো চেলেঞ্জটো কৰাৰ আগতে আমি নিয়মখিনি আপোনালোকক কৈ দিম মানে। তো হ'লে কি হ'ব, এতিয়া আমি ফুচকা লৈছোঁ, আপোনালোকে দেখিছে পূৰা 20টা ফুচকা লৈছোঁ, দুটাই 20টা আৰু 20টা। আৰু লগত যি মানে এইটো কি বুলি কয় নাজানো, আলু খানা বুলি কয় আমাৰ ভাষাত, তো সেইটো লৈছোঁ। তাৰপিছত আকৌ এইটো তেতেলী পানী যে ৰস আছে, তো পানীটো লৈছোঁ এতিয়া। তো চেলেঞ্জটো মানে কি আৰু 20টা লওঁ। তো যোনে মানে কি আৰু কোনে জল্দি খাই শেষ কৰিব পাৰে। তো এনেকুৱা নহয় যে মানে কি আৰু ডাইৰেক্ট একেলগে এটা খাই থাকিব লাগিব, সোমাই থাকিব লাগিব। কোনোবাই মানে কি একেলগে ফাৰ্ষ্ট টাইম সোমাই ল'ব পাৰে, তাৰপিছত আলুখিনি তাৰপিছত তেনেকৈ খাব পাৰে। তো কেনেকৈ খাই সেইটো মানে কি আৰু এইটো নিজৰ কথা, জাষ্ট কোনো কাৰ আগতে শেষ হয়। তো আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আপোনালোকে ভিডিঅ'টো চাই যাব। তো বন্ধু বান্ধৱীসকল পূৰা ৰেডি। তো আমি এতিয়া পূৰা ফুচকা পূৰা খাম আৰু তো 20টা ফুচকা আছে। তো কোনে ফাৰ্ষ্ট টাইম খাই পিনে শেষ কৰিব পাৰে। তো ইয়াতে পূৰা পানী লৈ লৈছোঁ, তাৰপিছত ফুচকা আছে আৰু আছে পূৰা ফুল এক্সাইটেডমেণ্ট। তো কোনে জিকে তো চাই থাকিব ভিডিঅ'টো পূৰা শেষলৈকে। আৰু যিসকলে নতুনকৈ আছে ভিডিঅ'টো চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। তো আহক ভিডিঅ'টো পূৰা আৰম্ভ কৰি দিওঁ। ৰেডি? তো এতিয়া গোটেইখিনি লোৱাই আছে। তো এতিয়া খাওঁ আৰু ইয়াত আছে পানী আছে, তাৰপিছত লাগিলে আৰু ল'ম কিবা। পূৰা ৰেডি, এতিয়া খাম। 1, 2, 3 ষ্টাৰ্ট। নাম তো একচুৱেলি ফুচকাটো হয় ছোৱালী মানুহৰ বস্তু, তথাপি কিন্তু মই আজি খাম আৰু। পূৰা জ্বলা বনাইছে, একেবাৰে পূৰা জ্বলা। এনেকুৱা জ্বলা দিছে ন, মানে মই এনেই জ্বলা নাখাওঁ হৈছে আৰু মই বেয়া শিক্ষা পাই গৈছোঁ মই। দেখি কৈছা নেকি কিবা? আস্তে আস্তে কৰি আছোঁ। তো মোৰ তাতো আছে, তাইৰ তাতো আছে কেইটামান। দুটা সমানতে যাই আছোঁ এতিয়া। মইতো বহুত সহজ বুলি ভাবি আছিলোঁ যে ফুচকা খোৱাটো, বাপৰে ইমান সহজ নহয়। নট ইজি, ইমান সহজ নহয় ফুচকা খোৱা, বাপৰে। মই ইমান জলদি খাই শেষ কৰিব পৰা নাই।
তো এয়া মোৰ গোটেই পূৰা ভগা হৈ গৈছে মই খাব লাগে তাইৰ ফুচকা কম আছে মোতকৈ জ্বলা খাব গৈছে জ্বলা পুৰা জ্বলা পুৰা জ্বলা খাব গৈছে তো ফাইনেলি মোৰ শেষ গোটেইখিনি মোৰ শেষ আৰু তাইৰ জমা ৰ'ল 3টা তো তাইৰে 3টা বাকী থাকিল আৰু মোৰ পূৰা গোটেই কমপ্লিট 20টা তো উইনাৰ হ'লোঁ মই বাকী যি নহওক তো এতিয়া উইনাৰ হৈছোঁ মই তো ইমান সহজ নাছিল আচলতে চেলেঞ্জটো আৰু মোৰ দাঁত বিষাই আছিল মানে অলপ দিন আগতে দাঁত হৰাই আহিছোঁ তো মানে বহুত অশান্তি পাইছোঁ তথাপি মই কিবাকৈ জিকিছোঁ আৰু 3টা মাত্ৰ তাই বহুত খাইছে বাপৰে ইমান জল্দি আৰু ভবা নাছিলোঁ ইমান মানে জ্বলা হ'ব বুলি তো ইমান জল্দি খাব পাৰিম বুলি ভবা নাছিলোঁ তো কিবাকৈ খাইছোঁ খাই শেষ কৰিছোঁ বাহ অশান্তি লাগিব এতিয়া জানো মই এইবিলাক মই নাখাওঁ ন একচুৱেলি তো আজি চেলেঞ্জতে খালোঁ তো এতিয়া উইনাৰ হৈছোঁ মই আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই পিনে ভাল পাইছে কমেণ্টত জনাব কেনেকুৱা লাগিছে ভিডিঅ'টো আৰু যদি ইয়াত কিবা বেলেগ চেলেঞ্জ লাগে বা কি খোৱা চেলেঞ্জ লাগে আপোনালোকৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত ক'ব পাৰে কি খোৱা চেলেঞ্জ লাগে আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো দবাই দিব কিয়নো আহিব লগা আমাৰ নতুন নতুন ভিডিঅ'বিলাক আপুনি সকলোতকৈ আগত চাবলৈ পাব ধন্যবাদ জয় অসম